অ' ছাৰ আপুনি পালেহি? পালোহি দে। গুড মৰ্ণিং গুড মৰ্ণিং। গুড মৰ্ণিং ছাৰ। আজি প্ৰথম প্ৰশ্নটো বহুত ডেঞ্জাৰ হ'ব, তহঁতি উত্তৰ দিব লাগিব। অ'কে ছাৰ, আমি চেষ্টা চলাই যাম। বহুত ভাল কথা। এনেকুৱা কি বস্তু আছে যি আধা মানুহ আধা ফল হয়? অ' ছাৰ, কি বস্তুনো এইটো? আপুনি বৰ চিন্তাতে পেলাই দিলে দেই। মই নিজেই প্ৰশ্নটো সৃষ্টি কৰি আনিছো দেই, উত্তৰ দে তহঁতি। লুলুলুং লালালাং লুলুলুং লালালাং লুলুলুং লাং পেলেলেং পালালাং ফিলিলিং পালালাং ফাং। ঐ, তহঁতি কি লুলুলুং লালালাং পেলেলেং পালালাং কৰি আছ? উত্তৰটো দে। ছাৰ, যিহেতু আপুনি নিজেই সৃষ্টি কৰি আনিছে, সেইবাবে আমাৰ মগজুটোৱে আপোনাৰ মগজটো ঢুকি পোৱাগে নাই। ঐ শিলভঙা মেচিন, জনা আছে তহঁতি যে নোৱাৰ। শুন তেতিয়াহ'লে উত্তৰটো হ'ল নাৰিকল। অ' মাকা, কি টেকনিক লগাই সুধিলে অ'? নাৰিকল? নাৰিকল কেনেকে? এতিয়া তহঁতি নাৰিকলটো দুভাগ কৰি দে। প্ৰথম ভাগটো হ'ল নাৰী মানে মহিলা, আৰু দ্বিতীয় ভাগটো হ'ল কল মানে ফল। এতিয়া নাৰিকল হ'লনে বাৰু? হ'ল ছাৰ। এনেকুৱা খাটাৰা প্ৰশ্নৰ উত্তৰ দিবলৈ হ'লে দিমাগ লগাব লাগিব। আইঅ, বস্তুটো আমাৰ স্কুলৰ ওচৰতে আছিলে, তথাপিও আমাৰ মগজতে ঢুকি নাপালে। হ'ব দে, এতিয়া এইটো চেপ্টাৰ ইয়াতে বন্ধ কৰ। অ'কে ছাৰ। অ' ছাৰ, আজি আপোনাৰ খাটাৰা নেওতা এখন শুনাম। সেই নেওতাখন ফেচবুকত পাইছিলোঁ। শুনাচোন শুনা, কি নেওতা বা এখন? বিবাহিত পুৰুষৰ নেওতা। তেতিয়াহ'লে এইখন কিমান খাটাৰা হ'ব গম পোৱা গ'ল। ছাৰ, মোৰো ভাল লাগি গ'ল, সেইবাবে আপোনাকো এবাৰ শুনাম বুলি ভাবিছোঁ। শুনামনে? আৰম্ভ কৰিয়ে দিম আৰু। আৰম্ভ কৰি দে। একে একে দুই, ঘনী আছে শুই, একে দুইয়ে তিনি, আনিলো কাটা এটা কিনি, একে তিনিয়ে চাৰি, দিলো এপেক মাৰি, একে চাৰিয়ে পাঁচ, আছে দুটামান পুৰা মাছ, একে পাঁচে ছয়, মনত আছে বৰ, একে ছয়ে সাত, হেৰাল মুখৰ মাত, একে হাতে আঠ, ঘনীয়ে দিলে লাট, একে আঠে ন, নেখাওঁ থ, একে নয়ে দহ, ঘনী মতে উঠব। হোৱাট ইজ দিছ? বেলেগ নেওতা অ'। ছাৰ, পুৰা ডেঞ্জাৰ নেওতা হয়। কোন বিধাতাই লিখিলে অ' এই নেওতাখন? পুৰা খাটাৰা নেওতা, তেওঁ মাথা মানিব লাগিব কিন্তু। হ'ব ছাৰ, বেছিকৈ নক'ব, লাজ পাব তেওঁ। হ'ব দে বাৰু। হ'ব আজিলৈ ক্লাছটো। অ'কে ছাৰ।